ছোৱালী বিউটিফুল তাৰে মাজত I am coming I have this for you and I am coming to Junior College. Junior College is so beautiful. তাতে যে জুনিয়ৰ কলেজত যে পাই যিটো পুল যে চুইমিং পুল নিচিনা তাতে যে দেখি কেনে যে গা ধুবা কৈছিল কিয় পানী দেখলে কিবা তিতি বছা মনত পৰি যায় দে ঠিক আছে হেতি এটা মোৰ হাগা আছে ইয়াকো মুখে মাতি বিচাৰি খাই আহাৰ পৰা সি হাগা হাগা কেনে আহিল তোৰ কি টিংকি ফুল হৈয়ে থাকে নেকি মই সেইকাৰণে ফুলক তো কৈ থাকো না যে কথা ডাইলগত হাগা হাগা কথা কৈ নাথাকিবি আবে ৰাভা হয় ৰাভা এনেকা কোনো পাথাৰ নাই জন্মলোকে নাই হাগা এইটো আপডেট ভাৰ্চন মানে সেইটো ডাইলগৰ আৰু আছে আবে শুকানো আছে চকু মেলা আৰু বুলক ৰাভাৰ মত বাদ দিয়া সেই একে কথা নাথাকিলে আই থগা আৰু ডাইলগ পাহৰি গৈছে ডাইলগবিলাক একচুয়ালি আজি আমি একো প্ৰিপাৰেচন নহকে আহিলো আধাতে লগোৱা হৈ হলো সেই তুইতো কালি মাতছি ডাইৰেক্ট কালি মাতছি এনেকে সোনকালে সোমাইছো মইতো নিকাছৰ মানুহ সাৰ নাপাওঁ সি মাতিছে বোলো আহিব লাগে এনেকে কৰি কিনে আধা ৰাতি ফোন কৰিছে আমাক আধা ৰাতি সেনেকা নাপায় ন ভাইটি অলপ নাইট চেফি কৰিব মানে ঐ পেগলা তোৰ চৰি দে মানে একদম ব্যৱহাৰ পাতি কিবাবিলাক অলপ ঘৰুৱাভাৱে হৈ আছে মানে আমি যেনেকৈ থাকোঁ না বেয়া পাইছে নেকি আপোনালোকে তো সেনেকৈ মাতি আছোঁ দেই অঁ তোৰ মিমিক্ৰি শুনিমতো আমি একচুৱেলি নামতহে বোলো নিকাছৰ কিন্তু বিশেষ আকৰ্ষণটো তই আজি কি কোৱা অঁ ফুলৰ মালা এটাকে নিদি কৈছে ইমান বেছি অঁ কাট নাই তোৰ দে দস্ত মতে নাছিল দে কাৰ শুনিবি ক ৰাইজ কাৰ শুনিব আপোনালোকে দে কাৰ শুনিব আপোনালোকে কাৰ মান শুনিব বিচাৰিছে কওক আকৌ মোৰ মাত অকাত আছে নেকি পুলক ৰাভা এটাই আৱাজ এনেকা মানে সৰু সুৰা আৱাজ মই কপিও নকৰোঁ না মোক কমচে কম বলিউডৰ লেভেলত দে নে কি এই ইয়াক কোনে মাতিছিলে কমিটিৰ মানুহ এইটো অপমান কৰি আছে কিন্তু জেগা গা গান হয় ডাইলগ দে মই গালি ক্লাছ চব খালী হৈ যাব তই মিমিক্ৰি কৰ দে আৰম্ভ কৰোঁ বলিউডৰ পৰা আপোনালোকে তিৰংগা ফিল্মখন চাইছেনে তিৰংগা তাতে ৰাজকুমাৰক চিনি পায় ৰাজকুমাৰকতো চিনি পায় ন চবে না তলোৱাৰ কিধাৰ সহি না গোলকে তোমাৰ আমাৰ পেটলাই মানে কিছুমান চাউণ্ড ইফেক্ট দিব পাৰে মই সেইবিলাকো অলপ তেখেতক শুনাবলৈ মই অনুৰোধ কৰিছোঁ মানে আপোনালোকক শুনা অলপ হয়তো এনেকুৱা টাইপৰ চাউণ্ড ভাল নাপায় নাই না মানে বহুত মানে চেষ্টা কৰি থাকে যে কিন্তু এটা টিপছ দিওঁ ল'ৰাসকল যে এজনী ছোৱালীক 50 বাৰ প্ৰপ'জ কৰাতকৈ 50টা ছোৱালীক এবাৰকে প্ৰপ'জ কৰিবা দেই কোনবা নহয় কোনবাতো ইয়েছ দিব না থগালো একচুৱেলি কি অলপ মিউজিক ফিজিক লগাই দিলে মোৰ ডান্স চাইছে না আপোনালোকে হা উল্টি পাল্টি যে ডান্স দিওঁ কিন্তু মিউজিক ফিজিক নাপালোতো ফাৰ্ষ্টতে দেখাব নোৱাৰিলোঁ আৰু আপোনালোকক বেয়া চেয়া নাপাব দে মিউজিকটো দিলে অলপ দিব পাৰি নাচিয়ে দিব পাৰি কিন্তু জোচটো অলপ বহা হৈ গৈছে আপোনালোকে চিল নিচিলাই যে আৰু কস্তুৰীৰ লগত এটা ডাইলগ আছে মই দিয়াই নাই মানে সেইটো ডাইলগটো বহুত আছে যেনিবা মোৰ আৰে বিবি তুইচোন জানাই পৃথিৱীত এনেকুৱা কোনো কেমেৰাই নাই যোনে তোমাৰ ৰিয়েল বিউটিটো কেপচাৰ কৰিব পাৰিব পৃথিৱীত এনেকুৱা কোনো ৰাইটাৰে নাই যোনে তোমাৰ ৰূপ গুণটো লিখিব পাৰিব আৰু পৃথিৱীত এনেকুৱা কোনো ডিক্সনাৰীয়ে নাই যোনে মোৰ আই লাভ ইউটোৰ ডিফিনেশ্যন দিব পাৰিব আৰু পৃথিৱীত এনেকুৱা কোনো বেষ্ট ফ্ৰেণ্ডে নাই যোনে আমাৰ সম্পৰ্কটো ভাঙিব পাৰিব বেষ্ট ফ্ৰেণ্ডটো কেনেকুৱা বস্তু কচোন হা যোনে যোনে ৰিলেশ্যনত আছা বৰ্তমান সঁচা কথা আছা কলেজ লেভেল আছা একো নাই মোৰ লগত আছে
আছে আজি ফ্লগাৰ আচ্ছা সঞ্জু কেয়াৰ নাথ সঞ্জু কেয়াৰ নাথ এই চেনেলটো যদি আপোনালোকে ভাল পায় ধুনীয়া ধুনীয়া কমেডি ভিডিঅ'জ দিয়ে আপোনালোকে চাব চাই যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰিব মানে ছাপোৰ্ট কৰক প্ৰথমতে ষ্টাৰ্টিং কৰিছে অলপ যেতিয়া ভালকৈ আৰু কৰি যাই থাকিব তেতিয়া নিশ্চয় এখেতক আগবাঢ়িব পাৰিব সহায় কৰক ময়ো আগতে তেনেকৈ সৰু সুৰাকৈ কৰি আজি আপোনালোকৰ পৰা বহুত মৰম পাইছোঁ আজি এইখিনি ছাবস্ক্ৰাইবাৰ হ'ল আপোনালোক সকলোকে ধন্যবাদ আৰু আকৌ আপোনালোকে এই ৰাঙা বটনটো যে আছে টিপি কিনে ঘণ্টা বটনটো টিপিব নাথাকালো